السلام عليكم ورحمة الله وبركاته. الحمد لله وحدنا الصلاة والسلام على من لا نبي بعده أما بعد. আজি আলোচনার বিষয় ইমানের অবস্থার উপর আমি কিছু কথা শেয়ার করি। এইখিনিতে একটা আয়াত অনুকিয়াব খুঁজিছোঁ যেটো সূরা বাইয়িনাৰ আল্লাহ পাক কোট কৰিছে। ইন্নাল্লাযিনা আমানু ওয়া আমিলুস সলিহাতি উলাইকা হুম খায়রুল বারিয়া জাযাহুম ইনদা রাব্বিহিম জান্নাতু আদনিন তাজরি মিন তাহতিহাল আনহারু খালিদিনা ফিহা আবাদা রাদিয়াল্লাহু আনহুম ওয়া রাদু আন যালিকা লিমান খাশিয়া রাব্বাহ। ইমানদার সকল ইমান আৰু আমল চলে কৰিব লাগিব। ইমান আৰু আমল দুটাই চলে কৰিব অৰ্থাৎ সহি কৰিব লাগিব। আৰু যিজনে ইমান আৰু আমল সহি কৰিলে তাক আল্লাহ কৈছে উলাইকা হুম খায়ৰুল বাৰিয়া, সিয়ে হৈছে সৃষ্টিৰ উত্তম পুৰুষ, সেরা। জাযাহুম ইনদা ৰাব্বিহিম জান্নাতুন আদনিন তাজৰি মিন তাহতিহাল আনহাৰ, সিহঁতৰ কাৰণে আল্লাহৰ পক্ষৰ পৰা উপহাৰ স্বৰূপ জান্নাতৰ কথা আল্লাহ ঘোষণা কৰিছে। গতিকে ইমান আমাক গঠন কৰিব লাগিব, ইমানটো আমাক সুন্দৰভাৱে ল'ব লাগিব আৰু যাতে ইমানৰ ভিতৰত কোনো ধৰণৰ গলত নাথাকে, ইমানটো যাতে সঠিক আৰু সবল হয় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। প্ৰথমতে আমি ক'ব খুজিছোঁ ইমানটো গঠন কেনেকৈ হয়, ইমান কি? আমি চবে জানো ইমান বিশ্বাসৰ নাম ইমান। এইটো আচলতে পৰিপূৰক শব্দ নহয়। বিশ্বাস মানে কি? বিশ্বাস কৰি থলে নহ'ব নহয়। বিশ্বাস কৰিলোঁ, চবকে বিশ্বাস কৰিলে কিন্তু কামত পৰিণত নকৰিলে। আচলতে ইমানৰ সংজ্ঞাটো এনেকুৱা, এইটোক স্বীকৃতি প্ৰদান কৰিব লাগিব আৰু গ্ৰহণ কৰিব লাগিব অন্তৰৰ সৈতে, আৰু আমাৰ অংগ প্ৰত্যংগ দি আমল কৰিব লাগিব। তিনিটা বস্তু, স্বীকৃতি, গ্ৰহণ আৰু আমল। এইখিনিৰ নাম হ'ল ইমান। কেৱল বিশ্বাসৰ নামত ইমান ইমান নহয়। বিশ্বাস কৰি থৈ দিলোঁ আৰু কি হ'ল? যদি এইটো স্বীকৃতি নিদিয়ে, যেরকম আমাৰ বিশ্বাসৰ বস্তুটো হ'ল, ইমানৰ বস্তুটো হ'ল কালেমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, শাহাদাতুল আশহাদু লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। এইটো কেৱল বিশ্বাস কৰিলে নহ'ব, ইয়াক আপুনি স্বীকৃতি দিব লাগিব অন্তৰেৰে, এইটো কবুল কৰিব লাগিব, ল'ব লাগিব, আৰু অংগ প্ৰত্যংগৰে আপুনি আমল কৰি দেখুৱাই দিব লাগিব। অৰ্থাৎ ইকৰাৰ বিল লিসান, তাসদীক বিল কলব, আর আমল বিল জাৱাৰিহ। আপুনি মুখত স্বীকৃতি দি দিলে, অন্তৰত গ্ৰহণ কৰি ল'লে আপুনি, আৰু এইখিনি বস্তু যিখিনি অন্তৰত লৈছে সেইখিনি আকৌ আপোনাৰ অংগ প্ৰত্যংগ দি আমল কৰি দেখুৱাব লাগিব। অৰ্থাৎ কলেমাক আপুনি স্বীকৃতি দিলে, মই কলেমা পঢ়িলোঁ লা ইলাহা ইল্লাল্লাহ আশহাদু লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু, এইটো পঢ়িলে। কিন্তু স্বীকৃতি দিয়াৰ লগে লগে আপুনি এইটো আপোনাৰ অন্তৰৰ বস্তু বনাব লাগিব, অন্তৰলৈকে আহিব লাগিব। অন্তৰত যদি নাহে তেনেহ'লে এইটো ইমান নাই। আপুনি ভাবিব মুখত কৈছোঁ, অন্তৰত এনেই গৈছে, নাই যোৱা নাই। আল্লাহ কোরআনুল কারীমৰ সূরা হুজুরাতত আল্লাহ কৈছে, ক্বালাতিল আ'রাবু আমান্না কুল লাম তু'মিনু ওয়ালাকিন কুলু আসলামনা ওয়ালাম্মা ইয়াদখুলুল ঈমান ফি কুলুবিকুম। আৰব জাতি কৈছিল যে আমি কলেমা গ্ৰহণ কৰিলোঁ। আল্লাহ কৈছে নবী তুমি কৈ দিয়া, সিহঁতে বশ্যতা স্বীকাৰ কৰিছে, আত্মসমৰ্পণ কৰিছে, কিন্তু সিহঁতৰ অন্তৰত এতিয়াও কলেমা গৈয়ে পোৱা নাই। অন্তৰত গৈয়ে পোৱা নাই, অৰ্থাৎ অন্তৰত আহিব লাগিব। অন্তৰত নাহিলে নহ'ব। যেনেকৈ অন্তৰত মানে মুনাফিকসকলৰ, আব্দুল্লাহ ইবনে উবাইৰ যিটো দল আছিল, সিহঁতে আচলতে ৰাজনৈতিক কাৰণত, ক্ষমতা দখলৰ কাৰণে মুহাম্মদ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কেনেকৈ পদচ্যুত কৰা যায়, কেনেকৈ অপমান কৰা যায়, কিবা এনেকুৱা এটা নিয়তৰ ওপৰত ইহঁতে কিন্তু ইছলাম গ্ৰহণ কৰিছিল। অন্তৰত সিহঁতৰ ইমান নাছিল, মুখত আছিল, আমলত আছিল।
মানুহক দেখুৱাৰ কাৰণে আছিল, অন্তৰত নথকাৰ কাৰণে সিহঁতে কিন্তু ইমানদাৰ হোৱা নাই। আমি যদি আৰু এটা উদাহৰণ লওঁ, আল্লাহৰ নবী আল্লাহৰ নবীৰ চাচা যিজন আছিল, যাৰ নাম আবু তালিব, তেখেতে অন্তৰত বিশ্বাস কৰিছিল সঁচাই নবী, কিন্তু কলেমাৰ ঘোষণা সি দিয়া নাছিল, আমল কৰা নাছিল, যাৰ কাৰণে সি ইমানদাৰ নহয়। গতিকে তিনিটা বস্তুই আপোনাৰ ওচৰত পাব লাগিব। আপোনাৰ স্বীকৃতি থাকিব লাগিব, অন্তৰত থাকিব লাগিব, আমলত থাকিব লাগিব, তেনেহ'লে আপুনি ইমান গ্ৰহণ কৰে। এই তিনিটা বস্তুৰ নাম হ'ল ইমান গ্ৰহণ। তেনেহ'লে বিশ্বাসটো কেনেকৈ হ'ব? বিশ্বাস কৰি থৈ দিলে সেইটো নহ'ব। তবে বিশ্বাসটো কৰিব লাগিব। বিশ্বাস নকৰালৈকে আপুনি এইখিনি কামো কৰিব নোৱাৰে। ইমানৰ প্ৰথম শুৰুৱাতটো হ'ল আপোনাৰ এটাৰ প্ৰতি এটাৰ আকৰ্ষণ, বিশ্বাস, এইটো ঠিক, কিন্তু ইমানৰ সংজ্ঞা নহয়। ইমানৰ সংজ্ঞা হ'ল আপোনাৰ স্বীকৃতি, অন্তৰত গ্ৰহণ, আৰু হ'ল অংগ প্ৰত্যংগৰ দ্বাৰা আমল। আপনার যদি দেখা গৈছে আপনার অঙ্গ প্রত্যঙ্গত আপনার ইমানৰ প্ৰতিফলন ঘটা নাই, হাতত যেনেকৈ কৈছে আপোনাৰ হাতৰ দ্বাৰা, মুখৰ দ্বাৰা, মমিনটো সেই ব্যক্তি কেতিয়াও নহ'ব যেতিয়ালৈকে তাৰ হাতৰ দ্বাৰা, মুখৰ দ্বাৰা, মালৰ দ্বাৰা যিকোনো অৱস্থাৰ পৰাই মানুহৰ নিৰাপদ নহয়। অন্যায়ভাৱে আপনি ক্ষতি, অৰ্থাৎ আপনার গোটেইটো অঙ্গ প্রত্যঙ্গৰ ওপৰত ইমান প্ৰতিফলন ঘটিব লাগিব। হাতত ইমান নাই, মুখত ইমান নাই, ভৰিত ইমান নাই, অঙ্গ প্ৰত্যঙ্গৰ ইমান, য'ত ইমান নাই তাতে ভাবিব আপনি আপনার সেই অংশটোত প্যারালাইজৰ দৰে, অৰ্থাৎ ইমান সম্পূৰ্ণ নহয়। ইমানত অপূৰণীয় কিবা এটা ক্ষতি থাকিয়ে যাব। গতিকে ইমানখিনি যদি আপনি সঠিকভাৱে আপনি ল'ব খোজে, তেনেহ'লে আপনি ইমানৰ যিবিলাক ফৰজ ৰকুন, সেই ফৰজ ৰকুনবিলাক এতিয়া আপনি গ্ৰহণ কৰিব লাগিব। সেইকাৰণে আল্লাহ কৈছে ফা'লাম আন্নাহু লা ইলাহা ইল্লাল্লাহ আস্তাগফিৰ লিযামবিকা লিল মুমিনিনা ওয়াল মুমিনাত। সূরা মুহাম্মদের 19 নম্বর আয়াতত ঘোষণা কৰি দিছে যে তোমালোকে জানি লোৱা লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ পঢ়া শুনা কৰা, জানি লোৱা, বুজি লোৱা। এতিয়া আপুনি কলেমা লা ইলাহা ইল্লাল্লাহ পঢ়াৰ লগে লগে আপোনাৰ কলবত কেনেকৈ ল'ব, আমলত কেনেকৈ ল'ব, কি আহিব, কলেমাৰ ফৰজবিলাক কি আছে, আহকাম আৰকানবিলাক কি আছে, আৰু ইমানটো ধ্বংস কেনেকৈ হয়, বেয়া হৈ যায় কেনেকৈ, বেমাৰ ধৰে কেনেকৈ, ইয়াক কেনেকৈ পৰিশুদ্ধি কৰিব পাৰি, এই কেনেকৈ ভংগ হৈ যায়, বিভিন্ন বস্তু আপোনাক এতিয়া পঢ়া শুনা কৰিব লাগিব। আপনি কেৱল কলেমা লা ইলাহা ইল্লাল্লাহ পঢ়ি থৈ দি আপনি আমলত লাগি গৈছে, ইছলামত সোমায়ে ইমানৰখিনি বাদ দি আপনি নামাজত লাগি গৈছে, ৰোজাত লাগি গৈছে, আৰু কিবা কিবি আছে, হজ জাকাত এইবিলাক লাগি গৈছে, কিন্তু ইমানৰ কোনো হেৰি কৰা নাই। আপনি আপনার ইমান সঠিক নহ'ব যেতিয়ালৈকে আপনি এই সূরা মুহাম্মদের 19 নম্বর আয়াতটো বাস্তবায়ন নকৰিব। অৰ্থাৎ আপনি ফা'লাম আন্নাহু লা ইলাহা ইল্লাল্লাহ, আল্লাহ কৈছে তোমালোকে জানি লোৱা। এতিয়া জানিবলৈ গৈ কলেমাৰ এতিয়া আপনি জানিব আপনি ইমান কিহৰ ওপৰত লৈছে, কলেমাৰ ওপৰত লৈছে। এতিয়া কলেমা সম্পৰ্কে আল্লাহ নবী কি কৈছে, কোরআনত কি কৈছে, আল্লাহ পাক বহুত আয়াতত কৈছে ইন কুনতুম তু'মিনুনা বিল্লাহি ওয়াল ইয়াউমিল আখির, ইন কুনতুম তু'মিনুনা বিল্লাহি বিল্লাহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখির কুলু আমানা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখির। এইবিলাক, এই যে ইমান লোৱাৰ কথাটো কৈছে, আল্লাহৰ প্ৰতি ইমান লোৱা, ৰসুলৰ প্ৰতি ইমান লোৱা, ইয়াউমিল আখিৰৰ প্ৰতি ইমান লোৱা, এইবিলাক ইমান আমি কেনেকৈ ল'ম? আমাৰ ইমানৰ উপাদান আমি বুজি পাইছোঁ, তিনিটা উপাদান, যে স্বীকৃতি প্ৰদান, অন্তৰত গ্ৰহণ, আৰু অঙ্গ প্ৰত্যঙ্গ আমল, এইটো পাইছোঁ। এতিয়া এই যে অঙ্গ আমাৰ ইমানৰ উপাদানখিনি বুজাৰ পিছত ইমানটো আমি ল'লোঁ, এইটো এতিয়া পঢ়া শুনা কৰিব লাগিব, এতিয়াৰ জ্ঞান অৰ্জন কৰি ইমানখিনি সঠিক ভাৱত আমাক আহিব লাগিব। আল্লাহ কৈছে গোটেইখন কোরআনত আপনি চাই যাব,
ছটা বিষয়ৰ ওপৰত ইমান ল'ব মানে ইমান লোৱাৰ কথা আল্লাহ পাক ঘোষণাই কৰিছে এটা আয়াততো আছে আৰু এটা মানে তকদিৰৰ কথাটো সেইটো কথা বেলেগকৈ কোৱা আছে কিন্তু আল্লাহৰ নবী প্ৰায় হাদিছতে ছয়টা বিষয়ৰ ওপৰত মানে ইমান লোৱাৰ কথাটো জৰুৰী বুলি কৈ থৈছে এই ছয়টা বিষয় অৰ্থাৎ আৰকান ইমানুল আৰকান আৰকানুল ইমান যাক কৈছে এইখিনি আপুনি এতিয়া গ্ৰহণ কৰিব লাগিব গতিকে ইমানৰ ক্ষেত্ৰত যে আপোনাক পঢ়া শুনা কৰিব লাগিব এটা জৰুৰী এই ছয়টা বিষয়ৰ ওপৰত আপুনি আহাৰ আগত কোরআনুল কারিমের বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন মুহাদ্দিসিনে কেৰাম ফুকাহা কেৰাম মানে ইখতে যে ইমানটো গ্ৰহণ কৰিব গ'লে আপুনি 9টা বিষয়ৰ ওপৰত আপুনি ইলম গ্ৰহণ কৰিব লাগিব অৰ্থাৎ ইমানৰ ইলম গ্ৰহণ কৰাটো ফৰজ আইন যিকোনো মানুহৰ কাৰণে শিক্ষিত হোক অশিক্ষিত হোক ধনী হোক দুখীয়া হোক যিয়ে ইমান ল'ব খুজিছে তাৰ উপৰি ইমানৰ ইলম এইটো ফৰ্চ আপুনি মোল্লা মুফতি কাৰী এইবিলাক হ'ব এইটো মানে মানে ফৰ্চ নহয় এইটো হ'ল ফৰ্জ কিফায়া আপুনি মুফতি হোৱা নাই কিয় মৌলানা হোৱা নাই কিয় কাৰী হোৱা নাই কিয় এইটো আপোনাক প্ৰশ্ন নুসুধে আৰু এইটোৰ কাৰণে জান্নাত জাহান্নাম আপোনাৰ নিৰ্ধাৰিত নহয় কিন্তু ইমানৰ শিক্ষা লোৱা নাই কিয় এইটো প্ৰশ্ন আপুনি সন্মুখীন হ'ব লাগিব মানে ডে অফ জাজমেণ্টত মানে আখিৰাতৰ দিনত 3 নম্বৰ 5টা প্ৰশ্ন যে সুধিব তাৰ 3 নম্বৰত আছে তোমাৰ ইলম কি হাসিল কৰিছিলা সেই ইলমৰ দ্বাৰা কাৰ কি কেনেকৈ উপকাৰ হ'ল বিস্তাৰিত মানে আপোনাক আমাক মানে এইটো সুধা হ'ব গতিকে ইমানৰ ইলম আপনি হাসিল কৰিব লাগিব অৰ্থাৎ ফা'লাম আন্নাহু লা ইলাহা ইল্লাল্লাহ এই আয়াত আপনি বাস্তবায়ন কৰিব লাগিব এই আয়াতত যদি আপনি বাস্তবায়ন নকৰে প্ৰতিটো আয়াত আলিফ লামৰ পৰা নাস লৈকে ফাতিহাৰ পৰা আৰম্ভ কৰি যিখিনি আয়াত আছে আমালোকৰ ওপৰত এই প্ৰতিটো আয়াতৰ আপনি হক আদায় কৰিবই লাগিব আপনি বুজা নাই নোৱাৰিছে সেইটো আল্লাহৰ ওপৰত দিয়ক বুজাৰ পিছত আপনি ক'ব মই নোৱাৰিছো মানে আপোনাৰ ইমান হোৱা নাই গতিকে এইখিনি আপনি এইটো বিষয়ত আপনি লিখা পঢ়া কৰিব লাগিব গতিকে ইমান আপোনাৰ গঠনৰ ক্ষেত্ৰত আপনি য'তে মতে কৈ নথবে এনেকৈ বেয়া লাগিব আপোনাকো মোকো বেয়া লাগিব যে মই ইমান গ্ৰহণ কৰিছোঁ আপোনাক যদি কওঁ কেনেকৈ ইমান গ্ৰহণ মানে কৰিলে আপুনি যদি কৈ থয় গ্ৰহণ কৰিছোঁ আৰু কেনেকৈ কৰিছোঁ আৰু এইটো কথা নহয় ইমানৰ ক্ষেত্ৰত আপোনাক পঢ়া শুনা কৰাটো ফৰ্চ কৰি থৈছে আল্লাহ পাক গতিকে আপুনি ইমানত সোমোৱাৰ আগতে আপুনি যেতিয়া কৰে লা ইলাহা ইল্লাল্লাহ পাঠ কৰিছে আপুনি নামাজ ৰজাবিলাক আৰম্ভ কৰি দিয়ক অসুবিধা নাই এইটো আৰম্ভ মানে কৰিবই লাগিব যিহেতু আমাৰ সন্মুখত এতিয়া দুটাই মানে ইমানৰ পঢ়া শুনা আৰু আমলৰ পঢ়া শুনা দুটাই বিদ্যমান উপস্থিত আছে এইটো ফৰ্জ হৈ গৈছে কলেমা পঢ়াৰ লগে লগে কিন্তু সাহাবাই কেৰামৰ সময়ত ইমান শিক্ষাৰ আল্লাহৰ নবীৰ নবুৱতৰ 13 বছৰলৈকে কোনো আমলৰ কথা নাছিল কেৱল ইমানৰ কথা আছিল মেৰাজৰ পিছতহে নামাজৰ কথা আহিল মদিনাত আহি পৰ্দাৰ কথা আহিল জাকাতৰ কথা আহিল বিভিন্ন আমলবিলাক দিয়া হ'ল কিন্তু আমি দুটা একেলগে পাই গৈছোঁ গতিকে সাহাবা কেৰাম আগত ইমানৰ পঢ়া শুনাটো কৰি লৈছিল 13 বছৰ কিন্তু আমাৰ ওপৰত দুটাই আছে গতিকে আমি আমলটো চলাই যাব লাগিব কিন্তু ইমানটো আপোনাক থৰলি এইটো শিকিব লাগিব কাৰণ ইমানত সোমোৱাৰ আগত আপুনি পঢ়া শুনাটো মই এনেকৈ কৈছোঁ যে আপোনাৰ ইমান শিক্ষিত অশিক্ষিত যি ধৰণৰ মানুহ চবৰ কাৰণে ফৰজ ভিক্ষাৰী কওক ধনী কওক মহিলা কওক পুৰুষ কওক যি আছে যি মানে জানাতো আশা কৰে তাৰ কাৰণে ফৰজ ইমানত সোমাবলৈ হ'লে 9টা আহকাম আপোনাক গ্ৰহণ কৰিব লাগিব 9টা আহকাম যেতিয়া আপোনাৰ ভিতৰত আহি যাব তেতিয়া ইমানৰ ফৰজ 6টা যিটো আছে এইটো আপোনাৰ সহজ হৈ যাব এইটো আপোনাৰ আয়ত্তত আহি যাব কাৰণ আপোনাক ইলিম শিক্ষা কৰিব লাগিব
এক নম্বৰত আহকাম দি আছে ইলম, অৰ্থাৎ জ্ঞান শিক্ষা কৰা, কোৰআন হাদিছৰ আলোকত শিক্ষা কৰিব লাগিব। ইলম মানে এইটো কোৰআন হাদিছৰ জ্ঞান। কোরআন মানে হাদিসের জ্ঞান ফার্স্টত মানে জ্ঞানটা এনেকুৱা আল্লাহনো কি, রসুলনো কি, কলেমা লা ইলাহা ইল্লাল্লাহনো কি, কালিমা শাহাদাতনো কি, এইখিনি আপোনাক ইলম যেটো আছে এই মানে এইখিনিত আপোনাক মানে থৰ বস্তুটো জানিব লাগিব, ষ্টাডি কৰিব লাগিব। কাৰণ ইলম যেতিয়া আপোনাৰ হৈ গ'ল, 2 নম্বৰত আপুনি শিকিব লাগিব ইয়াকিন। আপনি যে কলেমা লা ইলাহা ইল্লাল্লাহ তো শাহাদাত দিলে, এটা তো নামাজ আরম্ভ করেছে, দিয়ক আরম্ভ তো করবে লাগিব, কিন্তু নামাজ পড়ি থাকা অবস্থাতেই আপনি কেনেকে নামাজ পড়িব, কেনেকে আমল করব, আপনার ইমানের ডিরেকশন দিব। আমলে ইমানক ডিরেকশন নিদিয়া, ইমানে আমলক ডিরেকশন দিব। আপনি যিমানে নামাজের কথা কোক, হজের কথা কোক, যদি ইমান ক্লিয়ার না থাকে, এই কিন্তু ফুসাং ফাসাং করে থাকিব, ইয়ার মানে সঠিক পথ বিচাৰি নাপাবই। গতিকে আহকাম আপনার 9টা আহকাম যেতিয়া আপনার হয়ে যাব, অর্থাৎ 2য় নম্বরত আহিব ইয়াকিন। আল্লাহর প্রতি ইমানের প্রতি আপনি এনেকুৱা ইয়াকিন হ'ব লাগিব যে কলেমা যেটো পঢ়িছো, শাহাদা যেটো দিছো, আল্লাহ ওহী নাজিল কৰিছে, কোরআনটো আল্লাহর, সহি হাদিস এটো নাজিল হয়েছে, ইয়ার উপরত আপনার সন্দেহ থাকিব নালাগিব। সূরা হুজুরাত একটা আয়াত আছে, ইন্নামাল মুমিনুনা আল্লাযিনা আমানু বিল্লাহি ওয়া রাসূলিহি সুম্মা লাম ইয়ারতাবু। মুমিন তো সেই ব্যক্তিসকল যিবিলাকে আল্লাহ এবং রাসূলের প্রতি ঈমান লৈছে, কিন্তু অতঃপর সন্দেহ প্রকাশ কৰা নাই, কোনো সন্দেহ নাই। ইয়াকিন এনেকুৱা ইয়াকিন হ'ব লাগিব যে আপুনি যেটো গ্রহণ কৰিছে এইটোই একমাত্র দিন, বিকল্প একো নাই। ইয়াকিন মানে আকিদার লগত, আকিদা মানে গাঠি, উক্তাতুন শব্দ। আল্লাহর লগত আপনার অন্তরের একটা গাঠি মানে দিব লাগিব যে মোর ধর্মটো পরিচালনা করিম একমাত্র আল্লাহ আল্লাহ এবং রসুল যেনেকে কৈছে সেনেকে। ইয়াক কৈছে আকিদা। আকিদা মানে মমিন সেয়ে হ'ব যার সন্দেহ নাথাকিব।